ওকে আমি এতিয়া দিৱালী স্পেচিয়েল শ্বপিং কৰিব কাৰণে গৈ আছোঁ ফেঞ্চি বজাৰ আৰু এতিয়া আহি পাইছোঁ জাষ্ট কেবত উঠিছোঁ একেটা লেন্থতে যোৱা নাই আমি ফেঞ্চি বজাৰ পালোহি এতিয়া জাষ্ট গৈ আছোঁ দোকানলৈ আমাক না ব্লু কালাৰটো লাগে ন ব্লু কালাৰ পেকেট লওঁ নেকি চেম নহয় ডাৰ্ক কালাৰ হয় অকণমান হোৱাইট কালাৰ
यहाँ पे रश्मि बार्गेनिंग कर रही है।